হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ আপোনালোকক আজি আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি ক'ত আহি আছোঁ আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। আমি আজি বজাৰৰ পৰাই আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ইমানেই ৰ'দ দিছে, কিন্তু চকু মেলিবই পৰা নাই মই, সেইকাৰণে চকুটকু কোচ খাই গৈছে। আজি বজাৰ আহিছোঁ, একদম চবচে য'ত চিপেষ্ট বস্তু পায় ইয়াত। যেনেকৈ দিল্লীত সৰোজিনী তেনেকৈ চিপেষ্ট বস্তু পায়, আমাৰ আজি গুৱাহাটী ফেঞ্চি বজাৰ আহিছোঁ আমি। ভাবিলোঁ আপোনালোকৰ লগতো অলপ আমি শ্বেয়াৰ কৰোঁ। ব'লকচোন চাই থাকক তেতিয়াহ'লে ক'ত ক'ত কি লওঁ আমি আৰু কি পায় আপোনালোককো দেখাই থাকিম। চাই থাকক তেতিয়াহ'লে। ন এইটো চোৱা, গ্লাছৰ দাম 100 ৰুপিজ কৈছে। এইটো যিবিলাক আমাৰ তাতে শ্ব'ৰুমবিলাকত থাকে এইবিলাকৰ প্ৰাইচ থাকে 400, 200 তেনেকৈ। ইয়াতে 100 ৰুপিজ আৰু কোৱালিটিও বহুত ভাল হয় গ্লাছটোৰ। চাওক, আপোনালোকে ইয়াতে আহিলে ধুনীয়া ধুনীয়া এইবিলাক বস্তু ল'ব পাৰিব। এইবিলাক 200 টকা ন? এইবিলাকৰ প্ৰাইজো বহুত দাম নাথাকে আমাৰ শ্ব'ৰুমবিলাকত। দাদাৰ নামটো কি? অঞ্জন ধৰ। অঞ্জন দত্ত ন? এই ফেঞ্চি আহিলে এওঁক দেখিবই ৰাস্তাত কিনাৰত। আমি আগতে ইয়াৰ সস্তাত পৰা দিব তেওঁ। বহুত ফ্লাৱাৰ ভেজ লৈ গৈছোঁ কম দামত। এইবিলাক কিমান দাম ফ্লাৱাৰ পটবিলাক? এইটো আপোনাৰ 200 টকা আহিব, এইটো 150 আহিব, এইটো 100 আহিব। এতিয়া আমি হ'লচেল মাৰ্কেট এখনৰ ভিতৰত আহি আছোঁ। ये वाला दे सकते हो रूमा। কিমান ভাল লাগিছে অনলি 250। $200. আৰু 230. কমাই মেলি দিব চাগে ন অলপ? আৰু এইবিলাক যি এই চাৰিটা। আৰু সেই ওপৰৰ 1290. 1250. আমি এইটো লৈছোঁ। এইটো প্ৰাইচ কিমান ক'লে? 90 rupees এইটো। 190.
ফুলি আছে না ফুলি এইবিলাক কিমান দাম 30 30 এইবোৰ দাদা কি হয় বকাইছে এটা কিমান ये वाला 120 120 এই অসমীয়া নাজানে হ'ব অসমীয়া জানে জানে কম কম জানে অলপ 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 জানে कितना है इसका प्राइस पूरा सेट 200 MS Bake House MS बेक हाउस फैंसी बाजार ना फैंसी बाजार ठीक है कमालपट्टी रोड ये सस्ते में तुम लोग को सामान दे देगा जिसको चाहिए सस्ते सस्ते में সাগৰত কিনিছিলোঁ 650 আৰু ইয়াতে দিছে আমাক 350 350 में दे रहा है বহুত সস্তাত দি দিয়ে ये हस्तात দি দিব দেই লৰাটো চাই লওক
Thank you.